কলাৰটো বনাম। কলাৰৰ দুটা পাৰ্ট, এইটো নেক, এইটো কলাৰ। প্ৰথমত আমি এই বস্তুটো বনাম। এই বস্তুটো প্ৰথমতে লৈ আমি ইয়াৰ পৰা চিলাই আৰম্ভ কৰিম। কলাৰৰ এই চুকবিলাক উঠাবৰ কাৰণে আমি সূতা ব্যৱহাৰ কৰিম। তো সূতাবিলাক ইয়াত এনেদৰে সূতা সোমাই দি সেই চুকটোত যেনেকৈ আমি সূতা ব্যৱহাৰ কৰিছোঁ, ইয়াতো আমি সূতা ব্যৱহাৰ কৰিম। এইটো হৈ গ'ল। ইয়াৰ যিটো আমি চিলাইটো দিছোঁ, চিলাইটো এইটো পেষ্টিঙৰ পৰা অকণমান আমি আঁতৰত ৰাখিছোঁ, তেনেকৈ ৰাখিব লাগিব। এতিয়া আমি এইটো কাটিং কৰি দিম সমান সমানে। ইয়াত সৰুকৈ দুটা হেৰি কাটি দিম, কলাৰটো ভিতৰত কাপোৰটো টান নাখাবৰ বাবে। এতিয়া এই বস্তুটো চিধা উল্টাই দিম আমি, এনেকৈ ধৰি এনেকৈ হেৰি কৰি আৰামত কৰিব লাগিব। এইটো সূতাটো ধৰি এইটো টানি দিলে এইটো চুকটো ধুনীয়াকৈ ওলাই যাব। আমি সূতাটো এই কাৰণে ব্যৱহাৰ কৰিছোঁ। ঠিক সেইদৰে এইটো চুকটো ওলাই গ'ল। এতিয়া এইটো এনেকৈ ধৰি এইটো নখ দি এনেকৈ কৰি দিম। এইটো কৰি দিলোঁ। এতিয়া ওপৰত চিলাম। এই চিলাইটো দিয়াৰ সময়ত এই তলৰ কাপোৰটো এইটো হাতেৰে অলপ টানি টানি ধৰিব লাগিব। ইয়াত আহি আকৌ এই সূতাটোত ধৰি চুকটো ভালদৰে টানি দিম। আমি এইটো ডাইৰেক্ট বন্ধ কৰি দিম। আমি এতিয়া ইয়াৰ সমানে সমানে বস্তুটো কাটি দিম। এইটো কাটি দিম। এতিয়া ইয়াত আমি এইটোৰ মিডিল এটা সেন্টার কাটিম। এইটো মিডিল সেন্টার হল। এইটো আমার পার্ট হৈ গ'ল। এতিয়া আহিব নেক। এই নেকটো ইয়াত প্ৰথমতে আমি এটা চিলাই মাৰি ল'ম।
ইয়াৰ ভিতৰত যিখিনি নেকি চিলাইৰ পৰা বাহিৰত বেছি কাপোৰবিলাক আছে এইখিনি আমি এনেকৈ কাটি দিম। এইটো কাটি দিম, হৈ গ'ল। এতিয়া আছে আমাৰ এইটো কাপোৰ, এই কাপোৰটো এইটোৰ এটা পইণ্ট আছে, এইটোৰো মিডিল পইণ্ট আছে, এইটোৰো মিডিল পইণ্ট আছে, এইটো মিডিল পইণ্ট, এইটো মিডিল পইণ্ট আৰু এইটোৰ মিডিল পইণ্ট। এই তিনিওটা মিডিল পইণ্ট প্ৰথমত এই কাপোৰটো ৰাখিম, ইয়াৰ পিছত এই কলাৰটো দিম। ইয়াৰ পিছত এইটো এনেকৈ দিম। এই তিনিওটাৰ মিডিল পইণ্ট একে সমানত একে লগত হ'ব লাগিব। এইটো এতিয়া আমি মেচিনত লগাই দিম। এই কাপোৰটো ইয়াৰ একে সমানে সমানে ৰাখিম। ঠিক এইদৰে আমি এতিয়া এইটো চাইডো লগাম। এই কামটো কৰাৰ সময়ত খুব লাহে আৰু সতৰ্কতাৰ মাজেৰে কৰিব লাগিব। এইটো কাপোৰটো সমানে সমানে আমি দিলোঁ। এইটো এতিয়া খুন্দি নহয়তো ইস্ত্ৰি কৰি যিকোনো কৰি আমি এইটো ধুনীয়াকৈ বহাই দিম। বহাই দি এতিয়া ইয়াৰ ওপৰত এটা চিলাই দিম। এই চিলাইটো দিয়াৰ সময়ত এই কাপোৰটো অৱশ্যে এটা আঙুলিৰে এনেকৈ ৰাখিব। এই সূতাবিলাক লগে লগে কাটি শেষ কৰি দিব, আৰু নহ'লে যদি পিছত কাটিম বুলি ৰাখি থৈ দিয়ে কামটো ঠিক মতনে নহয়। এতিয়া আমাৰ কলাৰটো হ'ল, ইয়াত আমি চিলাইৰ কাৰণে 2 চুট কাপোৰ ৰাখি সমানে সমানে কাপোৰটো কাটি পেলাই দিম। বেছি থকা কাপোৰখিনি কাটি পেলাই দিম। এই কাটিংটো অৱশ্যেই ধুনীয়া হ'ব লাগিব। এই কামটো লাহে লাহে কৰিব, যিহেতু আপুনি নতুন। এইটো এতিয়া ইয়াত যিটো নেকি আমাৰ পেষ্টিঙৰ হেৰিটো আহিছে, ইয়াত ধৰি এইটো ধুনীয়াকৈ ইয়াত এটা চিন দি দিম। সেইটোৰ নিচিনা এইটো ধৰি ইয়াত এটা চিন দি দিম। এইটো চিন দিলোঁ। এইটো মাজত এনেকৈ ভাঁজ দি এইটো পইণ্টকেইটা ঠিক সমান সমান হৈছে নে নাই চাব লাগিব। এইটো পইণ্টটো সমান হৈছে। এইটো মাজত ভাঙি ইয়াত এটা মিডিল চিন দিম। এইটো আমাৰ কলাৰটো হৈ গ'ল।